Hello everyone, welcome back to my YouTube channel. প্ৰথমে আপোনালোকে স্ক্ৰিনতে দি থোৱা ভিডিঅটো চাই লওক তাৰ পাছত মই কৈ আছো মৃত্যুৰ সময়লৈকে ডিঙিত বান্ধি লৈ ফুৰা সিদ্ধাৰ্থক আপুনি মই বেয়া বুলি ক'লে হ'ব জানো ঠিক আছে মই মানি ললো সিদ্ধাৰ্থ বেয়া আপুনি কৈছে আৰু 10 জনে কৈছে তেনেহলে জুবিন গাৰ্গৰ মৃত্যু হৈছে 19 সেপ্টেম্বৰ 2025 20 সেপ্টেম্বৰ 2025 ৰ দিনা দুপৰীয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজৰ ঘৰটোৰ কাহিলীপৰাৰ ঘৰটোৰ পৰা ওলাই গৈ বেলেগ ঠাইৰ পৰা জুবিনৰ পেজৰ পৰা ফেচবুক লাইভ কৰিছে ফেচবুক লাইভ কৰি কান্দি কান্দি কৈছে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব সিদ্ধাৰ্থক আহিবলৈ দিয়ক সিদ্ধাৰ্থ জুবিনৰ কাৰণে কি আছিল সেয়া মাত্ৰ আমি জানো জুবিনে সিদ্ধাৰ্থক টোপ এটা পৰিবলৈ দিয়া নাছিলে সিদ্ধাৰ্থ কাষত নাথাকিলে মই এখোজো আগবাঢ়িব নোৱাৰিম সিদ্ধাৰ্থ মোৰ বাবে কি সেয়া মই আপোনালোকক বুজাব নোৱাৰিম আপোনালোকে সিদ্ধাৰ্থৰ ওপৰত দিয়া এজাহাৰ উঠাই লওক সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব আপোনালোকে প্লিজ আহিবলৈ দিয়ক সিদ্ধাৰ্থৰ নিৰ্দোষিতা প্ৰমাণ কৰিবৰ কাৰণে এই ভিডিঅ' ক্লিপটোৱে মোৰ দেন সাফিচিয়েণ্ট শুনক গৰিমা শইকীয়া গাৰ্গে জানে নে নাজানে যদি সিদ্ধাৰ্থ ইমান বদমাছ আছিলে গৰিমা শইকীয়াই কিয় লগ দিব ইমান দিন গৰিমা শইকীয়া গাৰ্গটো কেঁচুৱা ছোৱালী নহয় নিয়াৰ 50 তেওঁৰ এজ নিয়াৰ 50 এজনী মানুহ চিনি নাপায় নেকি গতিকে এইবিলাক কথা চাওক যাক গৰিমা শইকীয়া গাৰ্গে সন্দেহ কৰা নাই তাক আমি সন্দেহ কৰিম এটা প্ৰথম কথা জুবিন দা আৰু গৰিমা বৌৱে সিদ্ধাৰ্থক সদায় নিজৰ পৰিয়ালৰ সদস্য বুলি ভাবিছিলে নিজৰ পৰিয়ালৰ সদস্য আৰু আপোন মানুহতকৈ কোনোদিন কমকৈ ভবা নাছিলে দ্বিতীয় কথা জুবিন দাৰ যেতিয়া মৃত্যু হৈছিলে সেই সময়খিনিত গৰিমা বৌ সম্পূৰ্ণৰূপে সুস্থ নাছিল আৰু তই যদি এগৰাকী প্ৰকৃত নাৰী হলি হয় তই এই কথা ভালদৰে বুজি পালি হয় কাৰণ যেতিয়া এজন স্বামী ঢুকাই যায় সেই সময়ত সেই স্বামীজনৰ পত্নীৰ অৱস্থাটো কেনেকুৱা হৈ থাকে তই ভালদৰে নিজে উপলব্ধি কৰিব পাৰিলি হয় কিন্তু তই যিহেতু নাৰী নহয় তইতো নাৰী নামত কলংক গতিকে তই কেতিয়াও বুজি নাপাৱ এই কথা আৰু তই কি কৈছ গৰিমা বৌৱে আজিলৈকে সিদ্ধাৰ্থক চিনি নাপালে এতিয়া তোক ক'বলৈ বিচাৰিছোঁ মই তই মিয়া মানুহৰ লগত একেখন কাহিতে ভাত খাই আজি তই মিয়া মানুহক চিনি নোপোৱা হলি কি কাৰণে তইতো আজি মিয়া মানুহক চিনি নোপোৱা হলি তইতো মিয়া মানুহৰ লগত একেখন কাহিতে ভাত খাই আছিলি কিন্তু আজি তই কিয় চিনি নাপা তোক প্ৰশ্ন কৰিছোঁ মই আচলতে ভেনভেনাই থকা মাখিহে গু চিনি পায় কথাষাৰ তই মনত ৰাখিবি আৰু এটা কথা বুজি পোৱা নাই মই আজি তই জুবিন দা আৰু গৰিমা বৌ পিছত কিয় ইমানকৈ লাগি আছ জুবিন দা মৃত্যুৰ দিন ধৰি তই গৰিমা বৌ পিছত লাগি আছ কি কাৰণে বুজি পোৱা নাই তোৰ উদ্দেশ্য কি তোৰ এনেকুৱা কি স্বাৰ্থ আছে যাৰ কাৰণে তই আজি সিদ্ধাৰ্থক নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ গৈ গৰিমা বৌ চৰিত্ৰত তই আঙুলি উটুৱাইছ তোৰ এনেকুৱা কি স্বাৰ্থ আছে যাৰ কাৰণে তই সিদ্ধাৰ্থক বচাবলৈ চেষ্টা কৰি আছ তোৰ কি স্বাৰ্থ আছে তই নাৰী নামত কলংক হয় তই জুবিন দা জীয়াই থাকোঁতেও তই জুবিন দাক তই শান্তি নিদিলি এতিয়া জুবিন দাৰ মৃত্যুৰ পিছতো জুবিন দাৰ বিষয়ে বেয়া মন্তব্য কৰিছ জুবিন দাৰ চৰিত্ৰত আঙুলি টুৱাইছ তই তাৰ পাছত এতিয়া পালিগে তই গৰিমা বৌ আচলতে তই আনৰ আঙুলিত নাচি থকা পুতলা হ'ব পাৰ কিন্তু গৰিমা বৌ নহয় কেতিয়াও গৰিমা বৌৰ দৰে মহান হ'বলৈ ক'লো নহয় তই 7টা জনম ল'লে তই গৰিমা বৌৰ দৰে হ'বলৈ কেতিয়াও নোৱাৰ আৰু ছেকেণ্ড কথা গৰিমা বৌৰ ভৰিৰ তলত তই বালি এটাৰো যোগ্য নহয় কথাষাৰ মনত ৰাখিবি বুজি পালি নহয় তোক দেখিলে যে সঁচাকৈয়ে বহুত বেছি খং উঠে আৰু তোক লেখিকা বুলি ক'বলৈ লাজ লাগে তই লেখিকা নহয় কেতিয়াও বুজি পালি নহয় তই লেখিকা কেতিয়াও হ'বই নোৱাৰ তোৰ লিখনি কোনে পঢ়ে সেইটোহে মোৰ সন্দেহ হৈছে আৰু তই গৰিমা বৌৰ ওপৰত যিবিলাক তই অভিযোগ আনি আছ যিবিলাক মন্তব্য কৰিছ বেয়া নেক্সট টাইম কিন্তু নকৰিবি তই কেতিয়া বুজি পালি নহয় তোৰ নিজৰ জীৱনত যি কৰ কৈ থাক কিন্তু সেই ভগৱান তুল্য ভগৱানজনৰ পত্নী কেতিয়াও এনেকৈ মন্তব্য তই যাতে নেক্সট টাইম নকৰ কথাষাৰ মনত ৰাখিবি তই কিন্তু নাৰী নামত কলংক তই হয় গৰিমা বৌ কেতিয়াও নহয় ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব আকৌ লগ পাম পুনৰ এনেকুৱা এটা নতুন ভিডিঅ' লৈ পাৰিলে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে এই শিখা শৰ্মাৰ ওচৰত গৈ এই ভিডিঅ'টো পায় তো আজি ভিডিঅ'টো ইমানে আছিল বাই বাই